নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিষ্টাৰ্স কিটচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা গৰমৰ দিনৰ কাৰণে স্বাস্থ্যকৰ চৰবতৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াম। সেইটো হৈছে বেলৰ চৰবত। বেল বহুত হেলদি হয়, তো আমি এনেকৈ তাক চৰবত বনাই গৰমৰ দিনত খাব পাৰোঁ। তাৰ বাবে প্ৰথমে পকা বেল এটা ল'ব আৰু তাক চামুচেৰে তাৰ ভিতৰৰ অংশখিনি ভালকৈ উলিয়াই ল'ব। তাৰপিছত তাৰ পৰা গুটি আৰু গুটিৰ কাষত থকা যে জেলি টাইপৰ এটা আঠা টাইপৰ বস্তু থাকে সেইখিনিও উলিয়াই ল'ব, নহ'লে কেতিয়াবা এটা কেহা সোৱাদ দিয়ে। আৰু তাৰপিছত ভালকৈ তাক পিটিকি ল'ব। সাৱধানে গুটিখিনি ভালকৈ এৰুৱাই ল'ব আৰু তাত 1.5 গ্লাছমান পানী দি তাক খুব ভালকৈ পিটিকি ল'ব, যাতে তাৰ ৰসখিনি ভালকৈ উলিয়াই ল'ব পৰা যায়। আৰু বহুত ধৰণৰ থাকে সেইখিনিও উলিয়াই ল'ব। তাৰপিছত এখন চেকিনিৰ সহায়েৰে তাক ভালকৈ চেকি ল'ব। চেকি লওঁতে সাৱধান, অলপ অলপকৈ চেকি ল'ব, কাৰণ ইয়াত বহুত ধৰণৰ থাকে যোনটো মুখত লাগিলে তাৰ টেষ্টটো ভাল নালাগিব। আৰু গোটেইখিনি অলপ অলপকৈ ভালকৈ চেকিনিৰে চেকি ল'ব। আৰু ই অলপ গোটা অৱস্থাত থাকিব, তো তাত আমি পিছত ঠাণ্ডা পানী প্ৰায় 1 বটলমান মিহলাই দিব লাগিব। আৰু ঠাণ্ডা পানীখিনি মিহলোৱাৰ পিছত তাক এখন চামুচেৰে ভালকৈ এই মণ্ডখিনিৰ লগত ভালকৈ মিহলাই দিব আৰু তাত সোৱাদ অনুযায়ী নিমখ দিব। আৰু বেল যিহেতু পকা বেল মিঠাই হয়, তো তাত বেছি চেনিৰ দৰকাৰ নহ'ব, তো আপুনি প্ৰয়োজন সাপেক্ষে চেনি দিব। ইয়াতে মই 2 চামুচমান গুড়ি চেনি লৈছোঁ। আৰু তাৰপিছত তাত 1 চামুচ চাট মছলা মিহলাই দিব। আৰু চাট মছলা দিয়াৰ পিছত তাত আধা ফাল নেমুৰ ৰস উলিয়াই তাত মিহলাই দিব। আৰু এই গোটেইখিনি সামগ্ৰী দিয়াৰ পিছত তাক ভালকৈ চামুচেৰে মিহলাই ল'ব। ইয়াতে আপুনি বৰফৰ টুকুৰাও মিহলাব পাৰে যদি বিচাৰে। আৰু এবাৰ ভালকৈ তাক চেকিনেৰে চেকি কেনে গ্লাছত ভৰাই ল'ব। হৈ গ'ল হেল্ডি ক'ল্ড ড্ৰিংক আপোনাৰ ৰেডি। যদি আপোনালোকক আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।